তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি। নমস্কাৰ বন্ধুসকল, মই প্ৰসেনজিৎ আৰু আজি মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ কি ধৰণে আপোনালোকে যিটো মোৰ ভিডিঅ'টো ষ্টাৰ্টিঙতে যিটো দেখা পালে ষ্টেটাছ, এই ধৰণৰ ষ্টেটাছ আপোনালোকে কি ধৰণে অতি সহজে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে বনাব পাৰিব। ঠিক আছে, তেনেহ'লে আহক মই বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি এই ধৰণৰ ষ্টেটাছ বনাব বিচাৰে তেতিয়াহ'লে প্ৰথমতে আপোনালোকক লাগিব কাইনমাষ্টাৰ বুলি এটা এপ। গতিকে আপোনালোকক মই এটা লিংক দিম, আপোনালোকে সেই লিংকটোৰ জৰিয়তে ডাউনলোড কৰিব। আৰু বেছি পলম নকৰি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগে লগে প্ৰথমতে আপোনালোকে কি কৰিব, কাইনমাষ্টাৰটো প্ৰথমতে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত এই ধৰণে আপোনালোকে কাইনমাষ্টাৰ ক্লিক কৰি পেলাই কাইনমাষ্টাৰ এপটো অ'পেন কৰি ল'ব। আৰু অ'পেন কৰি লোৱাৰ পিছত এই ধৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকক নিজৰ ৰেচিঅ'টো ল'ব দিছে। আপোনালোকে 16:9 নল'ব, ইয়াতে আপোনালোকে 9:16 ল'ব। 9:16 লোৱাৰ পিছত এই ধৰণে পেজ এটা আহিব। আৰু পেজটো অহাৰ পিছত আপোনালোকে এই ওপৰৰ ফালে দেখিবলৈ পাইছে মিডিয়া বুলি এটা অপশ্যন আছে। আপোনালোকে মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে কি কৰিব, প্ৰথমতে আপোনাৰ নিজৰ ফটোখন চ'জ কৰিব। অৰ্থাৎ আপোনালোকে যিখন ফটো ষ্টেটাছত দিব বিচাৰে সেই ফটোখন আপোনালোকে ইয়াতে চ'জ কৰি ল'ব। মই ইয়াতে চ'জ কৰি লৈছোঁ। ইয়াত মই চ'জ কৰি লোৱাৰ পিছত কি কৰিব, আপোনালোকে ওপৰৰ ৰাইট চিনটো দেখিবলৈ পাইছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ধৰি লওক আপোনালোকে যদি ষ্টেটাছটো 30 ছেকেণ্ডৰ বনাব বিচাৰে তেতিয়াহ'লে এইটো বস্তু অলপমান টানিব, এই ধৰণে এনেকৈ টানি পেলাই এইটো 27 ছেকেণ্ড হৈছে, এইবাৰ 30 ছেকেণ্ড হৈ গ'ল। তাৰপিছত ইয়াত আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে ক্লিক কৰিব, এই টাইম লাইনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰৰ ফালে এই মাজৰ যিটো আছে তাত আপোনালোকে ক্লিক কৰিব, পেন এণ্ড জুম বুলি যিটো লিখা আছে তাত। তাৰপিছত ইয়াত আপোনালোকে কি কৰিব, স্ক্ৰীণখনত এই ধৰণে ডাবল টিক কৰিব। ডাবল টিক কৰালৈ কি হ'ব, ফুল স্ক্ৰীণত বস্তুটো আহি যাব অট'মেটিকলি। তাৰপিছত আপোনালোকে ফটোখন এই ধৰণে মেনেজ কৰি ল'ব। আপোনালোকে কোনফালে কি দিব বিচাৰে বা কেনেধৰণে মিলাব বিচাৰে এই ধৰণে মিলাই ল'ব। ঠিক আছে, মিলাই লোৱা হোৱাৰ পিছত আপোনালোকে যিটো সমান চিনডাল যি আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগত কি হ'ব, মানে লাষ্টৰ ফালে বস্তুটো কমি নাযায়। মানে যদি আপুনি সমান চিনটো ক্লিক নকৰে তেতিয়াহ'লে উল্টা হৈ যাব, বস্তুটো অট'মেটিকলি জুম আউট হৈ থাকিব। ঠিক আছে, যদি সমান চিনটো ক্লিক কৰে তেতিয়াহ'লে বস্তুটো জুম আউট হৈ নাযায়। তাৰপিছত ইয়াতে ৰাইট চিনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে গোটেইখিনি মিলি আছে। তাৰপিছত আপোনালোকে ইয়াত লেয়াৰ অপশ্যনত ক্লিক কৰিব। লেয়াৰ অপশ্যনত ক্লিক কৰি পেলাই ইয়াত মিডিয়াত ক্লিক কৰিব। মিডিয়াত ক্লিক কৰাৰ পিছত আপোনালোকে মই লিংক দিম, ভিডিঅ'ৰ মই লিংক দিম, আপোনালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'ব। লোৱাৰ পিছত আপোনালোকৰ ডাউনলোড ছেকশ্যনত যাব। ডাউনলোড ছেকশ্যনত গৈ পেলাই ইয়াত এটা গ্ৰীণ স্ক্ৰীণ ভিডিঅ' আছে। গ্ৰীণ স্ক্ৰীণ ভিডিঅ'টো আপোনালোকে তাত ক্লিক কৰিব বিচাৰি পেলাই। তাৰপিছত তাতে অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে এটা সৰুকৈ আহিছে বস্তুটো। আপোনালোকে কি কৰিব, মাজৰ যিটো আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই ছেকেণ্ড নম্বৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে এই ধৰণে আহিব। তাৰপিছত ৰাইট চিনত ক্লিক কৰিব। ক্লিক কৰি উঠি পেলাই ইয়াত আপোনালোকে কি কৰিব, ইয়াত টিক কৰি পেলাই তলৰ যিটো টাইম লাইন আছে, গ্ৰীণ স্ক্ৰীণৰ যিটো টাইম লাইন আছে তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত অলপমান তলৰ ফালে টানিব। ইয়াত দেখিবলৈ পাইছে ক্ৰমা কি বুলি এটা অপশ্যন আছে। আপোনালোকে ক্ৰমা কি অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে এনেবল বুলি আছে, আপোনালোকে এনেবলত ক্লিক কৰিব। এনেবলত ক্লিক কৰাৰ পিছত অলপমান এতিয়া এই টাইম লাইনত কৰি পেলাই আপোনালোকে অলপ টানি আনিব। দেখিবলৈ পাইছে যে গ্ৰীণ স্ক্ৰীণটো নোহোৱা হৈ গৈছে। ঠিক আছে, যদি আপোনালোকে এই বস্তুটো নিমিলে, মানে কেতিয়াবা কি এইটো বস্তু অলপ এনেকৈ দিব লাগে, তেতিয়া অলপ বস্তুখিনি তাৰমানে গ্ৰীণ যেন হয়, এই দেখিবলৈ পাইছে গ্ৰীণ হৈ গৈছে। আপোনালোকে গ্ৰীণখিনি যদি আপোনালোকৰ নিমিলে তেতিয়াহ'লে আপোনালোকে এইটো বস্তু মেনেজ কৰাই ল'ব। ঠিক আছে, এইটো দেখিবলৈ পাইছে, এইটো আৰু ওপৰৰ যিডাল আছে এইটো বস্তু, এই দুটা বস্তু মেনেজ কৰাই ল'ব। কি ধৰণে মিলে আপোনাৰ ফটোখনৰ ওপৰত কথা আপোনালোকে কৰি ল'ব। তাৰপিছত ডানত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে এই ধৰণে আপোনালোকৰ হৈ যাব। ঠিক আছে, এতিয়া কথাটো হ'ল, এতিয়া যদি আপোনালোকে সৰু পিকচাৰত প্ৰব্লেম হয় তেতিয়াহ'লে ইয়াত ক্লিক কৰিব। ক্লিক কৰি পিকচাৰখন ডাঙৰ কৰি ল'ব। ঠিক আছে, ইয়াত দেখিবলৈ পাইছে এইখিনি বস্তু হৈ গ'ল। হোৱাৰ পিছত আপোনালোকে আকৌ লেয়াৰত যাব, মিডিয়াত যাব। তাৰপিছত আকৌ এইটো ভিডিঅ'ৰো মই ইয়াত লিংক দি দিম বাৰু, আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত দেখিবলৈ পাইছে এইটো এটা ভিডিঅ', এই ভিডিঅ'টো আপোনালোকে ইয়াত প্লাছ চিনত ক্লিক কৰি পেলাই এড কৰাই ল'ব। ঠিক আছে, তাৰপিছত এইটো ছেম প্ৰচেছ, ইয়াতে মাজৰটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত আপোনালোকে কিন্তু এইটো ক্ৰমা কি অন নকৰিব, এইটো আপোনালোকে তলৰ ফালে টানিব। ইয়াত দেখিবলৈ পাইছে ব্লেণ্ডিং বুলি এটা অপশ্যন আছে, ব্লেণ্ডিঙত ক্লিক কৰিব। ক্লিক কৰি পেলাই তলৰ ফালে টানিব। তাৰপিছত ইয়াত দেখিবলৈ পাব স্ক্ৰীণ বুলি এটা অপশ্যন আছে, স্ক্ৰীণত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ৰাইট চিনডালত ক্লিক কৰি দিব। তাৰপিছত আকৌ মিডিয়াত যাব, লেয়াৰত যাই পেলাই মিডিয়াত যাব। তাৰপিছত আকৌ ডাউনলোড অপশ্যনত যাব। ডাউনলোডত গৈ পেলাই ইয়াতে আপোনালোকে আকৌ এটা ভিডিঅ' ইয়াতে এড কৰাই ল'ব। ছেম প্ৰচেছ, ইয়াতে ছেকেণ্ড নম্বৰ ক্লিক কৰিব। তাৰপিছত ইয়াতে ক্লিক কৰিব। ক্লিক কৰি পেলাই ক্ৰমা কি নহয় আপোনালোকে ব্লেণ্ডিঙত যাব। ব্লেণ্ডিঙত গৈ পেলাই ইয়াত স্ক্ৰীণত
টিক কৰিব ঠিক আছে তাৰপিছত এই ধৰণে হৈ যাব এতিয়া কথাটো হ'ল বস্তুটো এই যিখন গ্ৰীণ স্ক্ৰীণ আছিল এই গ্ৰীণ স্ক্ৰীণখনত ক্লিক কৰি পেলাই ইয়াত লেফ্ট ছাইডে দেখিবলৈ আছে 3 ডট আছে 3 ডটত ক্লিক কৰিব আৰু ইয়াত ব্ৰিং টু ফ্ৰণ্টত টিক কৰিব ঠিক আছে টিক কৰাৰ পিছত গোটেইখিনি বস্তু হৈ যাব এতিয়া তলৰ ফালে আপোনালোকে কি হ'ব এইটো বস্তু মই আপোনালোকক দেখুৱাই আছোঁ টাইমলাইনটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে টাইমলাইনটো এই যিটো ভিডিঅ' আছে ভিডিঅ'টো অলপমান শ্বৰ্ট হয় ঠিক আছে আৰু এই ভিডিঅ'টো অলপমান শ্বৰ্ট হৈছে যাৰ কাৰণে 30 ছেকেণ্ডলৈ আহি পোৱা নাই তাৰ বাবে আপোনাৰ কি প্ৰব্লেম হ'ব ধৰি লওক এইখিনিলৈকে এই যিটো আছে যিটো ভিডিঅ' দিছোঁ মই এই ভিডিঅ'টো কাম কৰিব কিন্তু ইয়াৰ পৰা কামটো নকৰিব গতিকে আপোনালোকে এইখিনি সময়ত কি কৰিব লাগিব ইয়াতে আপোনাক ইয়াত টিক কৰি পেলাই ইয়াতে ডুপ্লিকেট এটা উলিয়াই ল'ব উলিয়াই পেলাই তলৰ ফালে টানি দিব দি পেলাই ইয়াত দেখিবলৈ এইটো অলপমান মানে ইয়াত ধৰি লৈ পেলাই এনেকৈ টানিব ঠিক আছে ইয়াত দেখিবলৈ আছে অলপমান পাৰ হৈ গৈছে ইয়াতে এনেকৈ মিলাই দিব মিলাই দিয়াৰ পিছত দেখিবলৈ পাইছে এইটো বস্তু ইয়াতে আহি গ'ল তথাপিও কিন্তু হোৱাই নাই হয়নে নহয় এতিয়াও খতম হোৱাই নাই মানে ভিডিঅ'টোৰ যিমান দীঘলীয়া সেই হিচাপে এতিয়া 18 ছেকেণ্ডহে হৈছে এই ভিডিঅ'টো মিলি পেলাই তাৰপিছত আপুনি আকৌ ডুপ্লিকেট লৈ পেলাই এইটো বস্তু আকৌ টানিব অকণমান মই স্ক্ৰীনখন সৰু কৰি দিছোঁ স্ক্ৰীনখন সৰু কৰি ল'ব যদি অসুবিধা হয় ঠিক আছে দেখিবলৈ পাইছে এই ভিডিঅ'টো ইয়াতে আছে এই ভিডিঅ'টো ইয়াতে আছে তাৰপাছত আকৌ এইটো ভিডিঅ' ইয়াতে আছে তাৰপাছত আকৌ এইটো ভিডিঅ' ইয়াতে আছে ঠিক আছে তাৰমানে এইটো প্ৰায় শেষ হৈছে অকণমান ৰৈ গৈছে বাৰু এইখিনি বস্তু আপোনাৰ আকৌ যদি লগা হয় তেতিয়াহ'লে এইটো ডুপ্লিকেটত ক্লিক কৰি পেলাই আকৌ অলপমান এনেকৈ টানি হেঁচা মাৰি ধৰি পেলাই অলপ এনেকৈ টানি দিব ঠিক আছে দি পেলাই এই যিটো যিখিনি আছে এইখিনি এক্সট্ৰা পাৰ্টখিনি আপোনালোকে ইয়াত টিক কৰি পেলাই ইয়াত কেচিখনত ক্লিক কৰি পেলাই ট্ৰিম টু লেফ্ট অফ প্লে হেডত ক্লিক কৰিব লেফ্ট ছাইডৰখিনি কাট খাই যাব ঠিক আছে এইটো বস্তু বাৰু আমি মিলালোঁ এইবাৰ এই ভিডিঅ'টো দেখিবলৈ পাইছে এই ভিডিঅ'টো এতিয়ালৈকে এইখিনি জেগাতে শেষ হৈছে এইটোৰো ছেইম প্ৰচেছ ইয়াত ডুপ্লিকেটত ক্লিক কৰি পেলাই ইয়াতে অলপমান টানি অনাৰ পিছত এইদৰে এইখিনি বস্তু মিলি যাব ঠিক আছে অলপ বেছি ঠিক আছে বাৰু এইখিনি বস্তু মই মিলাই দি আছোঁ এইটো বস্তু এনেকৈ টানি আনিব ঠিক আছে ইয়াত চাব ক'লৈকে আছে এইটো ভিডিঅ' ইয়ালৈকে আছে তাৰমানে এইখিনি বস্তু ইয়াৰ পৰা লেফ্ট ছাইডত টিক কৰি পেলাই এইখিনি কাটি দিলে হৈ যাব ঠিক আছে এইটো ভিডিঅ' ইয়াৰ পৰা এইটো ভিডিঅ' এইখিনি জেগাৰ পৰা শেষ হৈছে আৰু এই ছেম ভিডিঅ'টো ডুপ্লিকেট কৰাৰ পিছত ইয়াৰ পৰা ষ্টাৰ্ট হৈছে তাৰপাছত আকৌ এইখিনি নালাগা পাৰ্টখিনি আপোনাৰ ইয়াতে ক্লিক কৰিব কেচিখনত ক্লিক কৰাৰ পিছত ট্ৰিম টু ৰাইট অফ প্লে হেডত ক্লিক কৰিব ঠিক আছে এইবাৰ আকৌ এটা কাম আছে আপোনালোকে কি কৰিব এই যিটো গ্ৰীণ স্ক্ৰীণৰ ভিডিঅ' আছে তাত এটা মিউজিক এড আছে আপোনাৰ মিউজিকটো কি কৰিব মিউট কৰি ল'ব ঠিক আছে এটা এনেকৈ টিক কৰি পেলাই ভলিউমত অডিঅ'ত ক্লিক কৰি পেলাই এই বস্তু মিউট এটা টিক কৰি দিলে মিউট হৈ যাব ঠিক আছে এতিয়া এই ভিডিঅ'টোত একো চাউণ্ড নাই চাই লওক একো চাউণ্ড নাই নহয় জানো এতিয়া আপোনালোকে মিউজিক এড কৰিব লাগে ইয়াতে টিক কৰিব ইয়াত টিক কৰি পেলাই আপোনাক যি মিউজিক লাগে যোনটো মিউজিক লাগে ধৰি লওক মোক লাগিল ইয়াত প্লাছ চিনত যেতিয়া ক্লিক কৰিব ইয়াতে মিউজিকটো অট'মেটিকলি এড হৈ যাব তাতে দেখিবলৈ পাইছে যে অডিঅ' বুলি মানে আপোনাৰ যিটো মিউজিক থাকে মিউজিকটোৰ নামটো ইয়াতে লিখা আহিব ঠিক আছে এতিয়া চাওক আৰু যদিহে ধৰি লওক আপোনাৰ মিউজিকটো বোলে এইখিনি জেগাত মানে গানটোৰ এইখিনি জেগাৰ পৰা ধৰক মিউজিক আছে ইয়াৰ পৰাহে মানে গায়কজনে গান গাইছে ঠিক আছে তেতিয়া আপোনালোকে ইয়ালৈ টানি আনি পেলাই এইখিনি বস্তু আপোনালোকে ট্ৰিম কৰি ল'ব পাৰে ঠিক আছে এতিয়া মোৰ ট্ৰিম কৰিবলৈ একো নাই গানটো গোটেই ডাইৰেক্টলি অট'মেটিক অলৰেডি মই ট্ৰিম কৰা আছে গানটোত গতিকে মই আৰু নতুনকৈ ট্ৰিম নকৰোঁ ঠিক আছে এতিয়া মিউজিকটো লগালোঁ মিউজিকটো 30 ছেকেণ্ডতকৈ অলপমান বেছি আছে আপোনালোকে সেইবাবে আপোনালোকে ইয়াত আনিব এই আঁচডাল ইয়ালৈকে আনি পেলাই ইয়াত আপোনালোকে টিক কৰি পেলাই ইয়াত কেচিখন আছে ইয়াত ট্ৰিম টু ৰাইট অফ প্লে হেডত ক্লিক কৰিব ৰাইট ছাইডৰখিনি কাট খাই যাব ঠিক আছে এতিয়া ভিডিঅ'টো গোটেইখিনি ৰেডি হৈ গৈছে আপোনালোকক মই অকণমান বেছিকৈ দেখুৱাব নোৱাৰোঁ কাৰণ কিয় কপিৰাইট পৰিব মই হয়তো বাকীখিনি দেখুৱালেও আগৰখিনি মিউট কৰি দিম ঠিক আছে এবাৰ লাষ্টৰখিনি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যাতে কপিৰাইট নপৰে
তাৰপিছত গোটেইখিনি হোৱাৰ পিছত ইয়াত ওপৰৰ ফালে যিটো চিম্বল আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইটোত আকৌ ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখিব হৈছে শ্বেয়াৰ অপশ্যনটো আছে শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে নিজৰ কোৱালিটিটো কৰিব এটা 480 আছে 540 আছে HD আছে 720 আৰু আছে কিবা কিবি আপুনি যোনটো বিচাৰে এইটো ল'ব পাৰে 720ত মই এক্সপৰ্ট কৰি দিলোঁ ঠিক আছে মই এতিয়া অলৰেডি আছে বাৰু মই আৰু নতুনকৈ এক্সপৰ্ট নকৰোঁ বাৰু এইটো মই কেঞ্চেল কৰি দিছোঁ আপোনালোকে এইটো এক্সপৰ্ট কৰাৰ পিছত আপোনালোকৰ কাম হৈ যাব গতিকে আশা কৰোঁ আজি আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পালে যদি ভাল পায় তেতিয়া ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব কমেণ্টত লিখিব ভিডিঅ'টো চাই কেনেকুৱা পাৰিলে আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক ডাইৰেক্টলি সুধিব পাৰে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে কি অসুবিধা পাইছে আৰু ইয়াৰ এই ভিডিঅ'টোৱে কেৱল নহয় আপোনালোকে যদি বিচাৰে বেলেগ বেলেগ ধৰণৰ কিবা টপিকৰ ওপৰত কিবা জানিবলগীয়া থাকে বা মোবাইল সম্বন্ধে যদি আপুনি কিবা অসুবিধা পাই আছে অলৰেডি তেতিয়াহ'লে আপোনালোকে সেয়াও জনাব পাৰে মই আপোনালোকক সম্পূৰ্ণ সমাধান দিয়াৰ চেষ্টা চলাম ঠিক আছে গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে থেংক ইউ